নমস্কাৰ, আশা কৰোঁ সকলো ভালেই আছে। বহু দিনৰ মূৰত আপোনালোকলৈ বুলি আজি এটা লং ভিডিঅ' লৈ আহিছোঁ। মই আজি আহিছোঁ অসমৰ পঞ্চতীৰ্থ নামে খ্যাত হাজোৰ শ্ৰী শ্ৰী কেদাৰ মন্দিৰলৈ বুলি। হাজোক ধৰ্মৰ ত্ৰিবেণী সংগম বুলিও কোৱা হয়, কিয়নো হাজো হিন্দু, মুছলমান আৰু বৌদ্ধ তিনিওটা ধৰ্মৰে মিলনভূমি। হাজো গুৱাহাটীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। হাজো নামটোৰ উৎপত্তি সম্পৰ্কে কেইবাটাও জনশ্ৰুতি আছে। তাৰে ভিতৰত এটা হ'ল বুদ্ধদেৱৰ মৃত্যুৰ সময়ত শিষ্যসকলে হাজো বুলি দুখ কৰিছিল, অৰ্থাৎ সূৰ্য ডুব গ'ল। তাৰ পৰাই হাজো শব্দৰ সৃষ্টি হ'ল বুলি জনশ্ৰুতি আছে। হিন্দুসকলৰ হয়গ্ৰীৱ মাধৱ, কেদাৰেশ্বৰ দেৱালয়, কমলেশ্বৰ, কামেশ্বৰ আৰু গণেশ এই ৫খন তীৰ্থ আছে। আকৌ মুছলমানসকলৰ পুৱামক্কা পবিত্ৰ তীৰ্থ। এই তীৰ্থলৈ আহিলে হজ কৰাৰ সমান পুণ্য হয় বুলি জনশ্ৰুতি আছে। সেয়েহে হাজো অসমৰ উল্লেখযোগ্য পৰ্যটক আকৰ্ষকৰ ঠাই। এইটো হৈছে শিৱকুণ্ড পুখুৰী, ৰজা শিৱসিংহৰ দিনৰে। আমি মন্দিৰৰ ভিতৰলৈ যাম যিহেতু হাত ভৰিকেইটা এনেকৈ ওপৰতে ধুই ল'লোঁ। তলত ধোৱা অৱশ্যে নিষেধ। আৰু এনেদৰে আমি মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই গ'লোঁ। এই কেদাৰ মন্দিৰটো মদনাচল পাহাৰত অৱস্থিত। কলি আৰু দাপৰৰ সন্ধিক্ষণত এই মন্দিৰ স্থাপন হৈছিল। ইয়াত অখণ্ড প্ৰদীপ আছে, যি দিনে নিশাই জ্বলি থাকে। এই চাকি ভৃগুমুনিৰ পুতেক অৰ্ব মুনিয়ে প্ৰজ্বলন কৰিছিল। এই চাকি তেতিয়াৰ পৰা এতিয়ালৈ জ্বলিয়ে আছে, কোনোদিনেই নুমুৱা নাই। ইয়াত নিজৰ মনৰ আকাংক্ষা সিদ্ধি হ'বলৈ মানুহে ইয়াত অখণ্ড প্ৰদীপ দান কৰে, অন্ন ভোগ দিয়ে, খাচী ছাগলীৰ ভোগ দিয়ে, মাছৰ ভোগ দিয়ে। আৰু আজি আমাৰো খাচী ছাগলীৰ ভোগ দিয়া হৈছে দাদাৰ ল'ৰাটোৰ নামত। সেয়েহে আমি শ্ৰী শ্ৰী কেদাৰ দেৱালয়লৈ বুলি আহিলোঁ। ইয়াৰ পিছত আহিলোঁ আমি শ্ৰী শ্ৰী কমলেশ্বৰ মন্দিৰলৈ বুলি। তাত সকলোৱে মিলি সেৱা জনালোঁ। এই মন্দিৰটো শিৱসিংহৰ দিনৰ বুলি অনুমান কৰা হয়। হাজোখন এদিনতে চাই শেষ কৰা সম্ভৱ নহয়। ইয়াত বহুতো ইতিহাস জড়িত হৈ আছে, যি কৈ আমি শেষ কৰিব নোৱাৰোঁ। আকৌ পঞ্চতীৰ্থৰ ভিতৰৰে এটা অংশ হ'ল গণেশ মন্দিৰ, আৰু আমি এতিয়া তালৈ বুলি আহি আছোঁ। এয়া গণেশ মন্দিৰ আহি পালোঁ আমি। এয়া চাৰিওফালে ঘন জংঘল আৰু তাৰে মাজত এয়া ভাবিলে আচৰিত লাগে। আমিও সৌভাগ্যৱান যি আমি দেখা পাব লাগে। আৰু পুৰোহিতজনে এই গণেশ বাবাটোৰ বিষয়ে কি ক'লে শুনকচোন। বিশ্বকৰ্মা বাবা এটা বনাই থৈ গৈছে। আগতে বাচ্চা আছিল, এতিয়া ডাঙৰ হৈ যাই আছে বাবা। কেঁচা শিল কেঁচা শিল সেইকাৰণে বাঢ়ি আছে, নিজৰা পানী আহি থাকে। এইটো ভিজাটা চতুৰ্ভুজ গণেশ, এনেকুৱা গণেশ অসমত নাই ক'তো। এইটোৱে সাজ আৰু এনেদৰে ইয়াৰ পিছত আমি দুৰ্গা মন্দিৰলৈ বুলি আহিলোঁ। এই দুৰ্গা মন্দিৰটো ১৭৭৪ চনত লক্ষ্মীসিংহৰ দিনত প্ৰতিষ্ঠিত আছিল। আৰু এই মন্দিৰটো এঘৰীয়া মানুহৰ মন্দিৰ আছিল। তেওঁলোকে ভালকৈ পূজা পাৰ্বণ দিব নোৱাৰাৰ ফলত ইয়াত আহি থৈ যায়হি। আৰু তেতিয়াৰ পৰাই ইয়াত ভক্তসকলে আহি পূজা কৰে, বলি বিধান আদিও ইয়াত চলে। আমি মন্দিৰৰ ভিতৰ ভাগলৈ যাই সেৱা কৰিলোঁ। আৰু এয়া ভোগ ঘৰ, য'ত কেদাৰত ভোগ দিবলৈ ইয়াত ভোগ ৰন্ধা হয়। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ মই ইয়াৰ পৰাই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যি দিয়া হয়, দালি, ভাত, চব্জি, খাচী মাংস, মাছ, তেনেকৈ চব বনোৱা হয় ইয়াত। আৰু এনেদৰে থাকোঁতেই ভোগ দিয়াৰ টাইম হ'ল। আৰু ভোগ দিয়াৰ টাইমত দুৱাৰ বন্ধ কৰি দিয়া হয়, আৰু আমি সকলোবোৰ বাহিৰত অপেক্ষা কৰিলোঁ। ভোগ দি আছে।
ভোগ দিয়া হোৱাৰ পিছত আকৌ আমি মন্দিৰৰ ভিতৰলৈ বুলি আহিলোঁ। তাৰপিছত প্ৰসাদ খালোঁ। খাই পেলাই আমি ভোগ খাবলৈ বহিলোঁ সকলোৱে মিলি। সঁচাকৈ ইমান সোৱাদ হয়, আপোনালোকক কি ক'ম, ভাষাৰে বুজাব নোৱাৰি। পিঁয়াজ নহৰু একোৱে নিদিয়াকৈ তাতে যোনটো খাচী মাংস বনায় সেইটো অকল দালিত পেলাই দিয়ে, অকল নাভাজেও। ভাবক আপুনি কেনেকুৱা ভগৱানৰ শক্তি, আৰু ইমান ধুনীয়াকৈ সিজি যায়, আচৰিত লাগে ভাবিলে। আৰু এনেদৰে আমি অহাৰ টাইমত ফটো উঠিলোঁ স্মৃতি বুলি। ইয়াৰ কথা কৈ শেষ কৰিব নোৱাৰি। ইয়াত বোলে কপিল মুনিৰ আশ্ৰমখনো আছে। মোৰ কিন্তু বিৰাট চাবলৈ মন যায়। আৰু পাণ্ডৱসকল যে স্বৰ্গলৈ গৈছিল তাৰ ৰাস্তাটোও বোলে ইয়াতেই আছে। চাবলৈ মোৰ বৰ হেঁপাহ। আপোনালোকৰ বাৰু যায়নে? কমেণ্টত জনাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।